नमस्कार आटाइलै भोगालिर शुभकामना आगबरायछु गासैनिबो मागो दमासिनि गोसो गोरबोनि अनसायनाय बावहरबाय। আজি মই এটি পলুল এটা পালন সম্পৰ্কে ভিডিঅ' লৈ আহিছোঁ। এয়া বড়োসকলৰ জাতীয় সংস্কৃতি আৰু এই পলু পালন কৰি তেওঁলোকে কিমান মুনাফা পালে আৰু কেনেকুৱা ধৰণেৰে প্ৰথমৰ পৰা শেষলৈকে পালন কৰিলে সেই সম্পৰ্কে মই আপোনালোকৰ সৈতে এটি ভিডিঅ' শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক। তেওঁলোকক মই কেইটামান কথা সুধিলোঁ যে এই পলু পালন কৰি কিমান কিলো পলু পালে। তেওঁলোকে কৈছে যে 50 কিলো পালে। তাৰপিছত এই পলু কিমান টকাকৈ বিক্ৰী কৰিলে, কিলো 400 টকাকৈ। তাৰপিছত এই পলুৰ বাঁহটো কিমান কিলো বাঁহ পালে তেওঁলোকে উৎপাদন। তেওঁলোকে কৈছে যে আমি 7 কিলো পালোঁ। আৰু কিমান দামত এই বাঁহবোৰ বিক্ৰী কৰিব, তেওঁলোকে কৈছে যে কিলো 800 কৈ। গতিকে ইয়াত পাব 8 গুণ 56, 5600 আৰু পলু বিক্ৰী কৰি পালে তেওঁলোকে মোটামুটি 20,000 টকা। গতিকে মোটামুটি 26,000, 26,500 টকা পালে। গতিকে এওঁলোকে এনেকুৱা ধৰণেৰে 4জন মহিলাই ইয়াক পালন কৰিছে। এইটো বড়োসকলৰ জাতীয় সংস্কৃতি আৰু কেনেকুৱা ধৰণে পালন কৰিলে চাই যাওক। ইয়াক কণীৰ পৰা ওলোৱা 10 দিনমান হ'ল। বৰ্তমান ইয়াৰ জ্বৰ হৈ আছে। জ্বৰ হোৱাৰ পিছত মানে বাকলি সলায় আৰু তাৰপিছত সপ্তাহৰ মূৰত বাকলি সলায় আৰু ডাঙৰ হৈ থাকে। এয়া এনেকুৱা ধৰণে পাতবোৰ দিছে। বেबायदि बिलाइफोरखौ होदो दालायाव, डला एखনত এনেকুৱা ধৰণে आरि दिसे। অকণমান ডাঙৰ হ'লেই दाला गंसेयाव बेबायदि आलायनानै होदो, हाबदोंनानै होदो। এইখিনি বেছি ডাঙৰ হোৱা নাই, এইখিনিৰো জ্বৰ হৈ আছে। এইখিনিয়াबो लोमजागासिनो दोङो। डाला बा 5 डला এয়া জ্বৰ হৈ আছে। ইয়াৰ বাকলি সলাব, তাৰপিছত আকৌ ক্ৰমান্বয়ে ডাঙৰ হৈ থাকিব। ইয়া অকণমান ডাঙৰ হ'লেই আৰু বহুত বেছি পাত লগা হ'লেই যিহেতু ডাঙৰ হ'ল, সেয়েহে পাত বিচাৰি আনি ইয়াত বান্ধি আছে গাঁৱৰ মহিলাসকলে। এনেকুৱা ধৰণে বান্ধি আছে আৰু ইয়াক ধুই পখালি ইয়াক য'ত আৰি থৈছে তাত ইয়াক দি দিব। ইয়া চাওক, পাত নায়েই, মোটামুটি পাত খাই শেষ কৰিলে। এনেকুৱা ধৰণেৰে বহু দূৰ দূৰণিলৈ বিচাৰি যাব লগা হৈছে। পাত এনেকৈ আনি ইয়াত দাম কৰি থৈ দিছে। ইয়া এৰী পলুৰ পাত, এৰা পাত বুলি আমি কওঁ। बेखौनो एन्डि बिलाइ होननानै बुङो, एरी पात বুলি কয়। এয়া এনেকুৱা ধৰণে থৈছে আৰু ইয়াক বান্ধি আছে আৰু ধুই আছে। ধুই পেলাই ইয়াক য'ত পলু আছে তাত আৰি দিছে। जेराव आक्सा दोङो बिहाय दान्दायाव आलाय आलाय होदो आक्साफोरनो। এনেকুৱাকৈ সুন্দৰ ধৰণে ধুই লৈছে। তাৰপিছত পলুক এনেকুৱা ধৰণেৰে দি দিছে। এয়া কিছু ডাঙৰ হ'লেই, বহুত বেছিকৈ পাত খোৱা হৈছে এতিয়া। যিমানে পাত খুৱাব পৰা যায় সিমানে সোনকালে ডাঙৰ হ'ব। আৰু ইয়াৰ কেইদিনমান পিছত ভৰপক আহিব। साननैसो उनाव गोमोन फैगोन। बर' भाषात गोमोन अहा বুলি কয় ইয়াক, অৰ্থাৎ ভৰপক অহা বুলি কয়। গতিকে ভৰপক আহিব লাগিলে কেইদিনমান লাগিব। আৰু ইয়াত ডাঙৰ হৈ আহি আছে ক্ৰমান্বয়ে। আৰু পলুবোৰ কেইবাটাও ৰঙৰ। ইয়াত নীলাও দেখিবলৈ পাইছোঁ, হালধীয়া দেখিবলৈ পাইছোঁ, পখৰা দেখিবলৈ পাইছোঁ, অলপ সেউজীয়া ধৰণৰো দেখিবলৈ পাইছোঁ। এনেকুৱা ধৰণেৰে পাতবোৰ খাই আছে আৰু ইয়াৰ যতন লৈ আছে। গতিকে ঠাণ্ডাৰ কাৰণে অলপ বেছি দিন লগা বুলি কৈছে। ভৰপক অহাত গৰমৰ ছিজনত অলপ সোনকাল হয় বুলি কৈছে। তেওঁলোকৰ পৰা জানিব পাৰিছোঁ এইটো। এয়া আমাৰ বড়োসকলৰ জাতীয় সংস্কৃতি। এয়া বাকলি সলাব এইবোৰ পলু আকৌ, সেইকাৰণে শান্ত শিষ্ট হৈ আছে। পাত নাই বেছি, খাই শেষ কৰিছে। এইবোৰ যেতিয়া বাকলি সলাব আকৌ ডাঙৰ হৈ যাব আৰু ভৰপক অহালৈ আগবাঢ়িব, অৰ্থাৎ পূৰ্ণ প্ৰাপ্তবয়স্কলৈ আগবাঢ়িব। এনেকুৱা ধৰণেৰে পাতবোৰ সুন্দৰকৈ আৰি দিছে। আৰু আজিও বহু দূৰলৈকে পাত বিচাৰি গৈ আছে। গতিকে পাত নায়েই, প্ৰায় শেষ হৈ গৈছে, খাই শেষ কৰিছে। পাত আনি উশাহ পোৱা নাই, বিচাৰি আছে। বহু দূৰ দূৰণিৰ পৰা আনিব লগা হৈছে, যিহেতু ঘৰত এৰী পলুৰ বা এৰী গছৰ ফাৰ্ম নাই। সেয়ে তেওঁলোকে অইন ঠাইৰ পৰা বিচাৰি আনিছে। এই গলি जोबथारबाय, आलाय सिलाय जाबाय, बिलाइआनो गैला, पाते নাই।
চাই লোৱা এইটো তুলি দিয়া দিখাং না হৈ এইটো পোক আহিছে নেকি চাই লওঁ এইটো অহা নাই পুৰা হৈ যাব 2-3 দিনৰ ভিতৰত পোক আহি যাব ইপসা মোজাং আকসা গেদেৰ পিছি থাকে আজিকালি এনেকুৱা জাতীয় সংস্কৃতি ৰক্ষা কৰা নাই এই ব্যৱস্থা তথাপি এওঁলোকে যত্ন কৰি আছে চেষ্টা কৰি আছে পলুবিলাক ইয়াত থৈ দিছে ইয়া বাঁহ সাজিব ইয়া শুকান কলৰ পাত এইবিলাকে বাঁহ সাজিব এইবিলাক বাঁহ সাগন দিয়ে নাই এনেকুৱা চাউণ্ডটো চাই ল'ম এনেকুৱা ধৰণেৰে যতন লৈ আছে ইয়াৰ পোক আহিছে যিবোৰ পোক আহিছে সেইবোৰ কাণত এনেকুৱা ধৰণৰ আঙুলিৰে চাই আৰু শব্দ শুনা যায় যে ভুৰুতকৈ শব্দ হ'লে ই ভৰ পোক আহে গতিকে এই শব্দটো কেনেকুৱা ধৰণৰ মই অকণমান পিছত দেখুৱাই আছোঁ এই ভৰপক অহাবোৰ শুকান কলৰ পাতত থৈ দিব আৰু যিবোৰ ভৰপক আহিছে সেইবোৰ এনেদৰে থৈ দিছে তাৰপিছত শুকান কলৰ পাতত থৈ দিব ভৰপক অহা চাউণ্ডটো এনেকুৱা ধৰণৰ আৰু গোঠাঙা মাবায়দि এই গোঠাঙা চাউণ্ড এইবোৰ কিমান ৰখ এইটোও ভৰপক আহিছে কিমান না দেচোন আৰু গোঠাঙা শব্দ শুনে নি পক নোহোৱা চাউণ্ডটো কেনেকুৱা ধৰণৰ চাই লওক এই গোঠাং এইটো পোক অহা নাই ইয়াৰ ভৰপক অহাবোৰ এনেকুৱা ধৰণে শুকান কলৰ পাতত থৈ দিছে আৰু এনেকুৱা ধৰণে বাঁহ সাজি আছে কেইদিনমান পিছত ইয়াৰ বাঁহবোৰ আঁতৰাই ডলা নতুবা চাঙলিত থৈ দিব এনেকুৱা ধৰণৰ সুন্দৰ বাঁহ সাজিছে তাত মৰহিত বান্ধি থৈ দিয়া যায় কাৰণ মৰহিৰ তলত বান্ধি নথ'লে ই পোকবোৰ বহুত ওপৰলৈকে উঠি যাব আৰু য'তে ত'তে বাঁহ সাজিব এইবোৰো পোক আহিবৰ হৈছে মোটামুটি ইয়াৰ ৰংবোৰ বদলি আহিছে ডাঙৰ হৈ আহিছে এইখিনিও পোক আহিবৰ হ'ল পোক আহিছেনে নাই এবাৰ চাই লওঁ বাৰু নাই এইটো পোক অহা নাই এয়া শুকান কলৰ পাতত পলুবোৰে বাঁহ সাজিছে পিছত এই শুকান কলৰ পাতৰ পৰা পলুৰ বাঁহবোৰ আঁতৰাই ডলা নতুবা চাঙলিত থৈ দিয়া যাব পিছত ইয়াৰ বাঁহৰ পৰা এৰুৱাই পলুবোৰ বিক্ৰী কৰিব আৰু ইয়াৰ পলুৰ বাঁহখিনিও বিক্ৰী কৰিব এইখিনিও ভৰপক আহিছে আৰু বেছি নাই বেছিভাগেই ওলাল মোটামুটি ভৰপক আহিলে এইখিনিও আহিব আৰু কলৰ পাতত সুন্দৰকৈ বাঁহ সাজি আছে এনেকুৱা ধৰণেৰে মহৰিৰ তলত বান্ধি থৈ দিছে পলুৰ বাঁহবোৰ কলৰ পাতৰ পৰা আঁতৰাই এনেকুৱা ধৰণেৰে থৈ দিছে কেইদিনমান পিছত ইয়াৰ পৰা বাঁহৰ পৰা পলুবোৰ আঁতৰাই বিক্ৰী কৰিব আৰু এই বাঁহখিনিও বিক্ৰী কৰিব Jinnya tuh denger loh. Biasanya nemu ya jinnya. Một tàu thì Jinnya sih jinnya deh. Jinnya pas. Đâu deh. Đúng mudah đâu deh jinnya. Sengaja. Dừng không may sih mana. Nó lột. Khai bao đấy cũng Tahu được. parakian nih. Khai mà lại phạc lại. বাঁহৰ পৰা পলু এৰুৱাইও আছে আৰু বিক্ৰীও কৰি আছে প্ৰতি কিলোত 400 টকাকৈ বিক্ৰী কৰি আছে গাঁৱতে বিক্ৰী কৰিছে
Kalian kalian nasi. Nungale kita ku bekha iko. Neri jire. Mozangke. Mozang safa kalam ini. Neri jire. কেনেকুৱা ধৰণে বাঁহৰ পৰা এৰুৱাই চাই লওক नोरै जिरो रि जिरे ओंखारबाय ओंखारबाय आरोबाव खुगाखौ बिसिनांगो खुगाखौ बिसिनांगौ Nagi darahke. ओरै ओरै बेखि ओंखारबाय Sampai jumpa. ओंखारबाय नि खुगायावबो मोनसे नै इखि बबे मोनसेखौ दों इखौ नायनांगोन इखि दोंना इखि दों इखि गैया इखि गैया नै इखिसो दोङो गुरैखि नै नियम दोंना नियम दोङो इखि जानाय नङा नै इखिसो गुरै ना नै एखिसो गुरै इखिसो गुरै इखिसो ओंखारगोन एखिसो ओंखारगोन नों उनखि बख'बा जानाय नङा उनखि बख'नाय दोङो Kitua bokoi iko sinai nang. बेखौ नायनांगोन बेखौ नायनांगोन এই টোপলাটোত 1 কিলো আছে 1 কিলো ইয়াৰ জনজাতীয় খাদ্য আছিল যদিও আজিকালি কমন খাদ্য হৈ গৈছে ইয়াৰ ডলাত এনেকুৱা ধৰণে মেলি দিছে সুন্দৰ ৰঙৰ চাওক হালধীয়া সেউজীয়া পখৰা এনেকুৱা ধৰণৰ বিভিন্ন ৰঙৰ ইয়াৰ পৰা লেটা হ'ব আৰু লেটাৰ পৰা পখিলা হ'ব পখিলাৰ পৰা কণী পাৰি আকৌ পলু হ'ব আৰু এই পলুখিনি কেনেকুৱা ধৰণেৰে কি ধৰণে জনজাতীয় লোকসকলে ইয়াক ৰান্ধি বাঢ়ি বা ভাজি খায় তাৰ পদ্ধতিটো দেখুৱাই আছোঁ এয়া খাৰ দি কেৰাহীত খাৰ আৰু নিমখ দি ভাজি আছে ইয়াত এতিয়া কিছু সময় পিছত খাৰ ঢালি দিব কলা খাৰ বুলি কয় ঘৰতে প্ৰস্তুত কৰা খাৰ ইয়াৰ খাৰ ঢালি দিছে খাৰ ঢালি দিলে ইয়াৰ কেৰাহীৰ ৰংটো অকণমান বগা হৈ যাব আৰু বেছি সময় ভাজিলে অকণমান কলা হৈ যায় দেখাত যদিও কলা কিন্তু এই খাদ্যখিনি ভজা খাৰেৰে ভজাটো বেছি ভাল হয় বুলি কয় সোৱাদ হয় বুলি কৈছে কিছু সময় পিছতে হৈ যাব ইয়াৰ কেৰাহীৰ কালাৰ চাই যাওক বগা হৈ গ'ল খাৰ ঢালি দিয়াৰ বাবে এতিয়া বেছি সময় ভজাৰ বাবে অকণমান কেৰাহীটো কলা হৈ গৈছে এতিয়া হৈ গ'ল এতিয়া খাব পৰা হ'ল টেষ্ট খালাম টেষ্টি বঢ়িয়া আছে বাহ 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 বঢ়িয়া টেষ্ট Are ta. লো মজা Dunia. Moza. Ba. ইয়াত তেলেৰে ভাজিছে ইয়াৰ ৰং দি দিছে হালধি ৰং তেলেৰে ভাজিলে অলপ সুন্দৰ ৰংচোৱা হয় ইয়াৰ ৰংটো কালাৰটো বৰ ধুনীয়া লগা হয় এয়া হৈ গ'ল তেলেৰে ভাজিছে ইয়াক ভাজিও খোৱা যায় এইবাৰ বইল কৰি ইয়াৰ বাকলিবোৰ এৰুৱাই ৰান্ধিব আৰু ইয়াক মেচেতা টেঙা নতুবা চেঙাত টেঙাৰে ৰান্ধিলে বেছি সোৱাদ হয় বুলি কয় এনেকুৱা ধৰণে বাকলিবোৰ এৰুৱাই আছে কিছুমানে ইয়াৰ বাকলিবোৰো খাদ্য হিচাপে গ্ৰহণ কৰে ভাজি পেলাই বটন কৰি খায় এইটো চেঙাৰ টেঙা নতুবা মেচেতা টেঙাৰে ৰান্ধি খোৱা যাব গতিকে এনেকুৱা ধৰণে এৰুৱাই আছে মাংসখিনি আৰু বাকলিখিনি অইন ঠাইত থৈ দিছে এনেকুৱা ধৰণে এৰুৱাইছে আৰু বাকলিটো চাই যাওক কেনেকুৱা ধৰণৰ এয়া বাকলি এয়া ৰান্ধিলে ইয়াত দি দিছে মেচেতা টেঙা मैथा होदो चिंग्रि मैखिथ' संबा बांसिन गोथावसिन जायो गुबुन हारिनि रावजोंनो बुंदो मानो होनबोला बिसोरनो जोंनि कालसारखौ मिथिहोनाया जोंनि खामानि बेखायनो बर'फोराथ' मिथिखागो बेखायनो गुबुन हारिनि रावजोंनो आं बुंदो नोंथांमोना भिडिअखौ नायलांबाय थादो या मेसेता टेङार आग बे मेसेता टेङार आगखिनि এই বইল কৰা পলু বা দি ৰান্ধিছে এতিয়া হৈ গ'ল প্ৰস্তুত এয়া অৱশেষত কেইবাদিনো থৈ দিলে এনেকুৱা ধৰণৰ লেটাৰ পৰা পখিলা হৈ যাব যদি বাঁহৰ তলতে এনেকুৱা ধৰণৰ আকৃতি হ'লহেঁতেন বা বাঁহৰ পৰা পখিলা ওলালহেঁতেন আৰু এই পখিলাই কণী পাৰিলেহেঁতেন আৰু কণী পাৰিলে তাৰ পৰা আকৌ পলুৰ পোৱালি হ'লহেঁতেন এয়া কেনেকুৱা ধৰণৰ পখিলাৰ আকৃতি ধৰিছে চাই লওক এইটো এৰুৱাই থৈছে এৰুৱাই নথলে ই বাঁহৰ ভিতৰতে এনেকুৱা আকৃতি ল'লেহেঁতেন
আজিলৈ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই যোৱাৰ বাবে বহুত বহুত ধন্যবাদ दिनैनि थाखाय भिडिअखौ बारा गोलाव खालामलिया गासैनोबो गोसो गोरबोनि अनसायनाय बावहरबावबाय आरो दिनैनि थाखाय भिडिअखौ बेखिनियावनो फोजोबनो सानबाय आजिলৈ इमानতে সামৰিছোঁ ধন্যবাদ थेंक इउ